চাওক, তেখেতসকলে বহুত কথা কয়, কিন্তু কথাবিলাক বাস্তৱ নহয়। তেখেতেতো কৈছিলে তেখেতৰ ধৰম পত্নীয়ে ইলেকশ্যন নেখেলে বুলি। চাই থাক, মোৰ ধৰম পত্নীয়ে ইলেকশ্যন খেলিব নেকি? এই বাক্সা জিলাৰ সাংবাদিকসকলে সোধোঁতে কৈছিলে, পিছত যাইতো খেলিলে না। ইলেকশ্যন ঘোষণা কৰাৰ পিছত আমাৰ কাউন্সিলৰ ভিতৰৰ 15টা সমষ্টিত বিভিন্ন অঞ্চলত মই নিৰ্বাচনী প্ৰচাৰলৈ গ'লোঁ আৰু বড়োলেণ্ড অঞ্চলৰ ৰাইজে এইবাৰ বহুত ভাল পাইছে। UPPL অকলে নিৰ্বাচনত কণ্টেষ্ট কৰিছে আৰু UPPL দল আগৰ 5টা বছৰত যিহেতু ৰাইজৰ বহুত কাম কৰিছিলে, বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিছিলে, 26টা জনগোষ্ঠীক একেলগে আনিবলৈ সক্ষম হৈছিলে, ইয়াৰ পৰা অস্ত্ৰ শস্ত্ৰ হিংসামুক্ত এটা সমাজ গঢ়িব পাৰিছিলে। এই আটাইবোৰ পৰিৱেশক লৈ অঞ্চলৰ ৰাইজে বহুত ভাল পাইছে আৰু এইকাৰণে এইবাৰ মই ৰাইজৰ বহুত মতামত লৈ আমি ঘোষণা কৰিছিলোঁ যে আমি নিৰ্বাচন অকলে খেলিম। আৰু এতিয়া ৰাইজ ওলাই আহিছে, বিভিন্ন দল সংগঠনৰ প্ৰাৰ্থীক বেয়া পায়, তেখেতসকলৰ পাৰ্টিক বেয়া পায়, বহুত সমৰ্থকসকলে আমাৰ লগত যোগাযোগ কৰিছে আৰু এই সমষ্টি মানাছ সমষ্টি নতুনকৈ গঠিত মানাছ সমষ্টিতো আজি বিভিন্ন দলৰ প্ৰাৰ্থীবিলাকক ৰাইজে বেয়া পাইছে, ইভেন নিজৰ দলৰ মানুহবিলাকো বেয়া পাইছে। এইকাৰণে আমাৰ জংচাং ব্ৰহ্ম ডাঙৰীয়া UPPLৰ যিজন প্ৰাৰ্থী, তেখেতে এজন যুৱ নেতা, এজন আৰ্টিষ্টো হয়, এজন শিক্ষাবিদ হয়, সকলো গুণৰ মালিক হয়, তেখেতক সকলো ভাল পাইছে। এজন মাটিৰ মানুহ হয়, কমন মেনৰ নিচিনাকৈ তেখেতে থাকে, সদায় ডাউন টু আৰ্থ হয়, সকলোৰ লগত মিলিব পাৰে। সেইকাৰণে জংচাং ব্ৰহ্ম ডাঙৰীয়া মইতো দেখিছোঁ যে 25,000 পৰা 30,000 ভোটৰ ব্যৱধানত তেখেতে বিজয় হ'ব। চাওক, তেখেতসকলে বহুত কথা কয়, কিন্তু কথাবিলাক বাস্তৱ নহয়। তেখেতেতো কৈছিলে তেখেতৰ ধৰম পত্নীয়ে ইলেকশ্যন নেখেলে বুলি। চাই থাক, মোৰ ধৰম পত্নীয়ে ইলেকশ্যন খেলিব নেকি? এই বাক্সা জিলাৰ সাংবাদিকসকলে সোধোঁতে কৈছিলে, পিছত যাইতো খেলিলে না। তো তেখেতৰ সকলো কথা বাস্তৱ নহয়। এই কথাবিলাক আমি সুধিব নালাগে। কথাটো হৈছে যে নিৰ্বাচনত ৰাজনৈতিক দলবিলাকে আহি থকা সময়ত ৰাইজৰ কাৰণে কি কাম কৰিব নকৰে, এইবিলাক কথাহে ক'ব লাগে। মিছা কথা কৈ ৰাজনীতি কৰিব নালাগে। UPPL দলে ৰাইজৰ কাৰণে কাম কৰিব আহিছে, ৰাইজৰ কাৰণে কাম কৰিবলৈ গঠন হোৱা এটা দল। ৰাইজে এইবাৰ হাগ্ৰামা মহিলাক নিবিচাৰিব নেকি? এইটোতো ৰিজাল্টত দেখা পাব আপোনালোকে। মই এজন গণতান্ত্ৰিক মানুহ, বহুত বেছি আজিৰ তাৰিখতে মই চব কথা নকওঁ। ৰাইজকো এটা সুযোগ দিব লাগে আৰু ৰাইজ ভোট দিবলৈ ৰেডি হৈ আছে। চব জাতি জনগোষ্ঠী শিল দল ভাঙি ওলাই আহিছে। গতিকে এইবাৰ UPPLৰ 15টাৰ ভিতৰত 10ৰ পৰা 12টা চিট জিকি আছে। আমি 12জন MLA লৈ পেলাই দিছপুৰত গৈ আছোঁ। বড়োলেণ্ডৰ 26টা জনগোষ্ঠী আৰু অসমৰ 146টা জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, ৰীতি নীতি, পৰিচয়, অস্তিত্ব ৰক্ষণাবেক্ষণৰ অধিকাৰৰ কাৰণে কাম কৰিবলৈ আমি গৈ আছোঁ। এটা সমালোচনা কৰিছে যে এইটো যিহেতু অপেন সমষ্টি, ইয়াত অন্য কোনো জনগোষ্ঠীৰ এজন প্ৰাৰ্থী দিব লাগিছিল, বড়ো দিছে, ইয়াৰ কাৰণে মানে বিধানসভাত মাত মাতাৰ কাৰণে মানুহ নাথাকিব। তেখেতে আমাৰ কথাবিলাক বুজি নাপায়, অসমৰ কথাবিলাক তেখেতে খুব ভালকৈ বুজি নাপায়। কথাখিনি কয়, কিন্তু কাৰ লগত কি, কোন জেগাত কি আৱেগ অনুভূতি হৈ আছে, ৰাইজৰ কি বিচাৰে নিবিচাৰে, এই কথাবিলাক বুজি নাপায়। তেখেতে চব কথাটো কমিউনিষ্ট তেখেতে আগতে আছিলে, কিন্তু পিছত তেখেতে আইডিঅ'লজিটো কোনটো আইডিঅ'লজি লৈ কাম কৰি আছোঁ মই দেখা নাই। আজিৰ সময়ত যদি কমিউনিষ্ট হ'লহেঁতেন তেতিয়াতো তেখেতে কমন মানুহৰ চিন্তাও কৰিলেহেঁতেন, কিন্তু কোনটো আইডিঅ'লজি কি লৈ কাম কৰি আছে কোনো গমেই নাপায়। সেইকাৰণে যি টি কথা কয়। গতিকে আজিৰ সময়ত মানাছ সমষ্টিত আমাৰ প্ৰাৰ্থীক সকলোৱে একচেপ্ট কৰিছে আৰু বহুত ভোটত বিজয় হ'ব। 10ৰ পৰা 12টা আসনত আমি খুব ভালকৈ ফাইট কৰি আছোঁ আৰু মই ঘূৰি ঘূৰি যিটো গম পাইছোঁ 12টা আসন আমি পাই যাম। আজি মুখ্যমন্ত্ৰীৰ পত্নীৰ নামৰ বিদেশত মাতি থকা বা তেনেকুৱা এটা মই এতিয়ালৈকে গম পোৱা নাই। ঘৰত যাই পেলাই ভালকৈ ষ্টাডি কৰি অহাকালিৰ পৰা কোৱা আৰম্ভ কৰিম। চৰকাৰ কাৰ লগত থাকিব মানে আমিয়ে চৰকাৰ কৰিম। চৰকাৰটোতো আমাক বাদ দি চৰকাৰ নহ'ব না। তো আমিহে কাৰোবাৰ লগত থাকিমতো কিয় সুধি থাকিব লাগে? আমাৰ লগত কৰি থাকিব এইটো সোধক। আপোনালোকে কি কিং মেকাৰ হ'ব নেকি? চাওক, কিং মেকাৰ বা চৰকাৰ গঠন কৰা এইবিলাক বহুত ডাঙৰ কথা নহয়। কথাটো হৈছে যে আমি কি কাম কৰিম। আজি অসমত স্বাধীনতাৰ ৭৮ বছৰৰ পিছতো বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠী আজিলৈকে ন্যায় পোৱা নাই। সেই জনগোষ্ঠীবিলাকৰ ন্যায় দিব লাগিব।
তেখেতসকলৰ ভাষাও ভাৰতৰে থলুৱা ভাষা। এই ভাষাবিলাক সুৰক্ষা দিব লাগিব, এই সাংস্কৃতিবিলাক সুৰক্ষা দিব লাগিব। MLA মন্ত্ৰী হোৱাটো টাৰ্গেট নহয়, MLA হৈ পেলাই বিধানসভাত গৈ পেলাই যুঁজ দিব লাগিব যে সকলো জাতি জনগোষ্ঠীয়ে স্বাধীনতাৰ 70 বছৰ পিছত কিয় ন্যায় পোৱা নাই, এই ন্যায় প্ৰদান কৰাৰ যুঁজ দিবলৈহে আমি বিধানসভাত আহি আছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা অভিযোগ কৰিছে যে আপুনি ৰাজ্যসভাৰ সাংসদ হৈ আছে, BTCৰ MCLA হৈ আছে, তাৰপিছতো আপুনি MLA নিৰ্বাচনত অৱতীৰ্ণ হৈছে, এইটো কি ক'ব বিচাৰে? ৰাজ্যসভাৰ সাংসদটো আমাৰ দলে কাৰো পৰা ডিমাণ্ড কৰা নাই, কাৰো পৰা লোৱা নাই। এইটো তৃতীয় পষ্টটো আমি পাবলৈ সেই সময়ত NDAত আছিলোঁ, যেতিয়া আমি ট্ৰাই কৰি চাব পাৰোঁ সেইকাৰণে কৰিছোঁ। কিন্তু তৃতীয় পষ্টত জিকাৰ কাৰণে চান্স নাছিলে, আনকণ্টেষ্ট হোৱাৰ কাৰণে জিকিছে। গতিকে মই বিধায়ক হৈ জিকি যাম, অসম আৰু বড়োলেণ্ডৰ কাৰণে কাম কৰিম। ৰাজ্যসভাত কোনোবা এজন যাব। আপুনি জিকিলেও বাই ইলেকশ্যন হ'ব বুলি কৈছে, বিধায়কৰ পদ এৰিব লাগিব। মইতো ধন্যবাদ জনাইছোঁ। বাই ইলেকশ্যন হ'ব বুলি কোৱা মানে জিকাটো ডিক্লেয়াৰ দি দিলে। আমি বহুত ভোটত জিকিম, কিন্তু বাই ইলেকশ্যন নহয়, বাই ইলেকশ্যন হ'ব ৰাজ্যসভাত। শংকিত হৈছে নেকি মুখ্যমন্ত্ৰীগৰাকী? মইতো নাজানো, এতিয়া ঘূৰি ঘূৰি ভাগৰো লাগিব পাৰে, কিবা হৈছে কিবা হোৱা নাই। থেংক ইউ।